everyone, welcome back to my another cooking video. আৰু আজি মই এয়া চিকেন আৰু পোলাও বনাবলৈ লৈছো আৰু তাৰ বাবে এয়া সকলোবোৰ বস্তু যোগাৰ কৰি লৈছো। পিয়াজখিনি ভাজি লৈ মই মেৰিনেট কৰি থোৱা চিকেনখিনি দিয়াৰ অলপ সময়ৰ পিছতে আলুখিনি দিও অলপ লৰাই দিলো। আৰু মই চিকেন বনালে তাতে কেপচিকাম দিলে খুবেই বেছি ভাল পাওঁ, সেইবাবে কেপচিকাম আধাও দি দিলো আৰু লগতে আদা নহৰুৰ যিখিনি পেষ্ট বনাইছিলো সেইখিনি দি অলপ লৰাই তাৰ পিছত তাতে কাটি থোৱা বিলাহী এটা দি পেলাই লৰাই দিলো। বিলাহীটো গলিয়ন যোৱাৰ পিছতে তাতে পৰিমাণ অনুযায়ী পানী দিলো আৰু অন্য এটা চৌকাত প্ৰেছাৰ কুকাৰখন বহাই তাতে অলপ ঘিউ দিলো, তাৰ পিছত পিয়াজ দিলো আৰু তেজপাত এটা দিলো, ইলাইচি এটা দিলো আৰু লগতে আদা নহৰুৰ পেষ্ট দিলো আৰু লগতে কাটি থোৱা ফ্ৰেঞ্চ বিন কেইডালমানো দি দিলো। আপোনালোকে গাজৰো দিব পাৰে আৰু লগতে ব্ৰকলিও দিব পাৰে। মোৰ যিহেতু একো নাছিলে সেইবাবে দিয়া নহল। তাৰ পিছত কাজু বাদাম আৰু কিচমিচ মই পানীত তিয়াই থৈছিলো সেইখিনিও দি দিলো। তাৰ পিছত পোলাওৰ বাবে তিয়াই থোৱা চাউলখিনিত অলপ চেনি দি দিলো আৰু কেঁচা ধনিয়া অলপ কাটি দি সেইখিনি প্ৰেছাৰ কুকাৰটোত বহাই দি হেতাখনেৰে কেইমিনিটমান লৰাই থাকিলো। সেইখিনি ভালদৰে লৰাই তাতে মই চাহ খোৱা কাপেৰে 3 কাপ পানী দি হুচেল অহাৰ লগে লগে সেইটো বন্ধ কৰি দিলো আৰু চিকেনখিনিও ইতিমধ্যে হৈয়ে গৈছিলে আৰু এতিয়া মই খাবলৈ লৈছো। আজিলৈ আহিছো।